নমস্কাৰ এডিআৰই গ্ৰেড 4 আৰু আসাম পুলিচৰ উপযোগী হোৱাকৈ আপোনালোকলৈ কেইটামান কুৱেশ্যন এনচাৰ লৈ আহিছোঁ আৰু কুৱেশ্যনকেইটা কিমানটা শুদ্ধ হৈছে বা কিমানটা ভুল হৈছে তলত কমেণ্ট কৰি জনাব। কুৱেশ্যন নাম্বাৰ 1, অসীমত যাৰ হেৰাল সীমা উপন্যাসখন কোনে লিখিছিল? ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন বি কাঞ্চন বৰুৱা। ইয়াৰ পাছৰটো কুৱেশ্যন সুধিছে শৰাইঘাট যুদ্ধৰ সময়ত মোগল সম্ৰাট কোন আছিল? ইয়াত অপশ্যন দিয়া হৈছে ঔৰংজেব, শ্বাহজাহান, হুমায়ুন আৰু আকবৰ। ইয়াত এতিয়া ৰাইট এনচাৰটো হ'ব অপশ্যন এ ঔৰংজেব। কুৱেশ্যন নাম্বাৰ 3, অসমৰ সীমাত লাগি থকা বিদেশী ৰাষ্ট্ৰ কোনখন? ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন ডি বাংলাদেশ। বাংলাদেশখন অসমৰ সীমাত লাগি থকা এখন ৰাষ্ট্ৰ। কুৱেশ্যন নাম্বাৰ 4, মহম্মদ বিন বখতিয়াৰে কেতিয়া কামৰূপ আক্ৰমণ কৰিছিল? ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন বি 1206 খ্ৰীষ্টাব্দত। 1206 খ্ৰীষ্টাব্দত মহম্মদ বিন বখতিয়াৰে কামৰূপ আক্ৰমণ কৰিছিল। ইয়াৰ পাছৰটো কুৱেশ্যন সুধিছে শালস্তম্ভ বংশৰ শেষ ৰজাজনৰ নাম কি? ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন বি ত্যাগসিংহ। ত্যাগসিংহ হৈছে শালস্তম্ভ বংশৰ একেবাৰে শেষৰজন ৰজা। ইয়াৰ পাছৰটো কুৱেশ্যন সুধিছে বাঘ হাজৰিকাৰ আচল নাম কি? আপোনালোক কনফিউজন নহ'ব, ইয়াত দিয়া অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন এ ইছমাইল ছিদ্দিক। ইছমাইল ছিদ্দিক হৈছে বাঘ হাজৰিকা। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, ফ্ৰান্সেংবুং বৰগোহাঁইৰ পত্নীৰ নাম কি আছিল? ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন চি মূলা গাভৰু। মূলা গাভৰু হৈছে ফ্ৰান্সেংবুং বৰগোহাঁইৰ পত্নী। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, কৰ্মবীৰ বুলি কোন জনাজাত? এই কুৱেশ্যনটো ইজি যদিও এনেকুৱা কুৱেশ্যনবিলাক বাৰে বাৰে এক্সামসমূহত আহি থকা দেখা যায়। ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন ডি নবীন চন্দ্ৰ বৰদলৈ। ইয়াৰ পাছৰটো কুৱেশ্যন হৈছে অসম স্বাধীনতা সংগ্ৰামৰ প্ৰথম মহিলা শ্বহীদ কোন আছিল? ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন এ মালতী মেম। ইয়াৰ পাছৰটো কুৱেশ্যনলৈ আহিছোঁ, অসমত কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে? ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন চি 7খন। অসমত 7খন ৰাষ্ট্ৰীয় উদ্যান আছে। ইয়াৰ পাছৰটো কুৱেশ্যন সুধিছে অসমৰ জাতীয় সংগীত কোনটো? ইয়াত অপশ্যন দিয়া হৈছে জনগণ, অসম আমাৰ ৰূপহী, বন্দে মাতৰম, অ মোৰ আপোনাৰ দেশ। ইয়াত এতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি অ মোৰ আপোনাৰ দেশ। কুৱেশ্যন নাম্বাৰ 12, ডিগবৈত কিমান চনত তেল শোধনাগাৰ স্থাপন কৰা হৈছিল? ইয়াত দিয়া অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন বি 1901 চনত। 1901 চনত ডিগবৈত তেল শোধনাগাৰ স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যন, মাটিকালি হিচাপে অসমৰ আটাইতকৈ ডাঙৰ জিলা কোনখন? ইয়াত মাটিকালি হিচাপত সুধিছে, সেইবাবে ইয়াত ৰাইট এনচাৰটো হ'ব অপশ্যন বি কাৰ্বি আংলং। কুৱেশ্যন নাম্বাৰ 14, কেতিয়াৰ পৰা অসমৰ ৰাজধানী দিছপুৰ বুলি জনাজাত হৈছিল বা দিছপুৰ বুলি জনাজাত হয়? ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন চি 1973 চনত। 1973 চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিল আৰু সেই সময়ত অসমৰ মুখ্যমন্ত্ৰী আছিল শৰৎচন্দ্ৰ সিংহ। মনত ৰাখিব কুৱেশ্যনটো, ইম্পৰ্টেণ্ট হয় বহুত। ইয়াৰ পাছৰটো কুৱেশ্যন হৈছে অসমৰ আটাইতকৈ ওখ পাহাৰ শ্ৰেণীটোৰ নাম কি? ইয়াত অপশ্যন দিয়া হৈছে হিমালয়, চেঁচা, ৰেংখা আৰু বৰাইল। ইয়াত এতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি বৰাইল। বৰাইল হৈছে অসমৰ আটাইতকৈ ওখ পাহাৰ শ্ৰেণী। ইয়াৰ পাছৰটো কুৱেশ্যন সুধিছে মহাভাৰতৰ অসমীয়া ভাঙনি কোনে কৰিছিল? ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে অপশ্যন চি ৰাম সৰস্বতী।
ৰাম সৰস্বতীয়ে মহাভাৰতখন অসমীয়ালৈ অনুবাদ কৰিছিল বা অসমীয়ালৈ ভাঙনি কৰিছিল? কুৱেশ্যন নম্বৰ 17টো সুধিছে অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত আৰু কিমান চনত অনুষ্ঠিত হৈছিল? ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন বি 1917 চনত শিৱসাগৰত। ইয়াৰ পাছৰটো কুৱেশ্যন সুধিছে প্ৰথম চলচ্চিত্ৰ অভিনেত্ৰী কোন আছিল? ইয়াত অভিনেত্ৰী বুলি সুধিছে। ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন বি আইদেউ সন্দিকৈ। আইদেউ সন্দিকৈ হৈছে প্ৰথম চলচ্চিত্ৰ অভিনেত্ৰী। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি? ইয়াত অপশ্যন দিয়া হৈছে অসম বুৰঞ্জী, মৃত্যুঞ্জয়, ধৰ্মপুস্তক আৰু বনফুল। ইয়াত এতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ধৰ্মপুস্তক। নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া শিশু উপন্যাসখনৰ নাম কি? এই কুৱেশ্যনটোত বহুতৰে কনফিউজন লাগে, সেইবাবে আপোনালোকে অলপ ইম্পৰ্টেণ্টলি কুৱেশ্যনটো চাব। ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন ডি পাতালপুৰী। পাতালপুৰী হৈছে প্ৰথম অসমীয়া শিশু উপন্যাস। ইয়াৰ পাছৰটো কুৱেশ্যন সুধিছে ICCৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অৰ্থাৎ ইণ্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিলৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে। ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন এ ডুবাই। কুৱেশ্যন নম্বৰ 22 বাঁহী আলোচনীখন কোন চনত প্ৰকাশ পাইছিল? ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন চি 1909 চনত। 1909 চনত বাঁহী আলোচনীখন প্ৰকাশ পাইছিল। ইয়াৰ পাছৰটো কুৱেশ্যন সুধিছে প্ৰথম অসমীয়া আংশিক ৰঙীন ছবিখনৰ নাম কি? কুৱেশ্যনটো ভালদৰে মন কৰিব। ইয়াত প্ৰথম অসমীয়া আংশিক ৰঙীন ছবি বুলি সুধিছে। ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন ডি শকুন্তলা। শকুন্তলা হৈছে প্ৰথম অসমীয়া আংশিক ৰঙীন ছবি। ইয়াৰ পাছৰটো কুৱেশ্যন সুধিছে চপচৰকুট কোন ৰাজ্যৰ পৰম্পৰাগত নৃত্য? ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন ডি মিজোৰাম। ইয়াৰ পাছৰটো কুৱেশ্যন সুধিছে মহাত্মা গান্ধী কেতিয়া অসমলৈ আহিছিল? ইয়াত অপশ্যন দিয়া হৈছে 1922 চনত, 1921 চনত, 1942 চনত আৰু 1947 চনত। ইয়াত এতিয়া ৰাইট এনচাৰটো হ'ব অপশ্যন বি 1921 চনত। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। গোলাঘাট জিলাখন ব্ৰহ্মপুত্ৰৰ কোন পাৰত অৱস্থিত? ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন ডি দক্ষিণ। গোলাঘাট জিলাখন ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত অৱস্থিত। ইয়াৰ পাছৰটো কুৱেশ্যন সুধিছে ইংৰাজৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথম অসমীয়া কোন? ইয়াত অপশ্যন দিয়া হৈছে গোমধৰ কোঁৱৰ, কুশল কোঁৱৰ, তৰুণৰাম ফুকন আৰু কনকলতা বৰুৱা। ইয়াত এতিয়া ৰাইট এনচাৰটো হ'ব অপশ্যন এ গোমধৰ কোঁৱৰ। ধন্যবাদ। আজিলৈ কুৱেশ্যন এনচাৰ ইমানেই আছিল। আপোনালোকে যদি কুৱেশ্যনসমূহ ইম্পৰ্টেণ্ট বুলি ভাবিছে তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰি থৈ যাব আৰু লগৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব, কিয়নো আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকে তেতিয়াহে পাব।